ক'ত আছ তই? মই দিল্লীত আছোঁ। দিল্লীত কি কৰি আছ বে? দিল্লীলৈ কিয় আহিলে মানে এই বানপানী নহয় নেকি? তোৰ বানপানী যেন তেন ঘৰৰ পৰা ওলাই গৈছে। আকৌ জ্যোতিষীজনে ক'লেই নহয় আকৌ বানপানী আহিব। অহা আগতে পলাই দিব দিল্লীলৈকে। হে তই বানপানী হৈ পলাই দিছ? কি যে হ'ব নহয়, সৰু সৰু বাচ্ছা এটাও পলোৱা নাই। তইনো সেই সাধাৰণ বানপানীৰ লগত আমিতো চব ঘৰতে আছোঁ ন, কোনোতো পলোৱা নাই। বানপানী হিচাপে শিবিৰত আছোঁ। তই সঁচা তিনিটা সেই ভাবিছনে? কোনোবাই কৈ এতিয়া দিল্লী পলাছ, ঘনীয়ে যিটো কয় সেইটোকে শুনিবি। বানপানী বুলিয়ে নহয়, এই দিল্লীত মানে মই জব এটা পাইছোঁ। তাকে আহিলে মানে জবটো চাইছিলোঁ ভালদৰে। কি কাম? ঠিক আছে ন, যা বাৰু। বানপানী গ'লতো হাতৰ পিছতে মোৰ নাই, মানে নেক্সট মান্থত ময়ো যাম। মানে সেই আমেৰিকা যোৱা কথা আছে, তাকে ভিজাটো অহা নাই মানে, সেইটো কাৰণে। পাছপৰ্ট যাম বাৰু, যাম এইখিনিতে যাম মই। এই ফটা লেভেল কিয় মাৰো? এই ফটা লেভেল মই নাই, সঁচাই গৈ আছোঁ নেক্সট মান্থত। তই এনেই তই কিলৈকে পঢ়িছ তই যে আমেৰিকাত জব পাবি? তই কিহলৈকে পঢ়িছিলি তই? মই কি পঢ়িছোঁ নাজানো, মই কি পঢ়িছোঁ। আৰু এই প্ৰথম শ্ৰেণী মই নাম লগাইছোঁ, গম পাইছনে? 4 বছৰ প্ৰথম অংগনবাদী গৈছিলোঁ মই। তাৰপিছত মানে অংগনবাদী 2 বছৰ পঢ়িছোঁ অংগনবাদীত মই। তাৰপিছত তোৰ আহিলে হেৰিয়াত প্ৰথম শ্ৰেণীত মই 1 বছৰ পঢ়িছোঁ। প্ৰথম শ্ৰেণী পাছ কৰিছোঁ, মানে ক্লাছ 1, ক্লাছ 2 পাছ, ক্লাছ 3 পাছ, ক্লাছ 4 পাছ, ক্লাছ 5 পাছ, 6 পাছ, 7 পাছ, 8 পাছ, 9 পাছ, 10 পাছ, মানে মেট্ৰিক পাছ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী নাম লগালোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ। তাৰপিছত মই BA পঢ়িলোঁ, BA পাছ, 10মান BA পাছ মই। কম্পিউটাৰ চাৰ্টিফিকেট আছে, আৰু মই ITI পঢ়িছিলোঁ। বাট সেইটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ। মই আমেৰিকাত কিহৰ কাৰণে জব পাম? মই চকু মুদি জব পাম। এই ফোন কৰি মাতি আছে, আৰু এই কোম্পানী মেনেজাৰে ফোন কৰি মোক কাম নি আছে, বুজিছানে? মালিকক নম্বৰটো দিব ভাবিছোঁ কাৰণে মালিকে মোলৈ ফোন কৰা নাই। তই কি বুলি ভাবিছ নিজকে? হ'ব দে, মানিছোঁ তই পাবি দে। ঠিক আছে, হ'ব দে, পিছত লগ পাম কেতিয়াবা। Many months later. হেল্ল', ক ক'ত আছোঁ মানে মই এই আমেৰিকা আহিলোঁ নহয়। কেতিয়া মানে সেই 3 দিনমান হৈছে। তাকে জবটো ষ্টাৰ্ট কৰিছোঁ আৰু। নাই কামটো বহুত ভাল দেই, বহুত ভাল। মই মানে খবৰটো ল'লোঁ তই আমেৰিকা যোৱা কথা আছিলে, গ'লি বা নাই? মই তহঁতৰ ৰাস্তাতে আছোঁ মানে, ঠিক আহিছোঁ। তই গ'লিতে যা, একো নাই। বাপে মাৰ কিবা এটা খবৰ লৈ যাওঁ। নাই এপাক সোমাই যাবা ঘৰত। তই আমাৰ ৰাস্তাত আছোঁ? মই এতিয়া আমেৰিকাত আছোঁ। নাই আমাৰ ঘৰতো যাব নালাগে। এই মাহঁত ঘৰত নাই, তই গৈ কৰিবি কি? নালাগে যাব নালাগে।